Hello everyone, welcome to our channel অসমীয়া মিডিয়াম। কিছুমান বিশেষ অসুবিধাৰ কাৰণে আমি বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলো। এতিয়া আমি আকৌ এই বিহুৰ সময়ত এই চেনেলটোক এটা নতুন ৰূপ দিবৰ কাৰণে যত্ন কৰিছো। যেহেতু আমি হাই সেকেন্ডাৰী ইংলিছৰ কাৰণে প্ৰায়বোৰ লেসনই সমাপ্ত কৰিছো। এই ক্লাছৰ যিখিনি সিলেবাস আছে তাক বাদ দি এবাৰ আমি নতুনকৈ যিখিনি কম্পিটিটিভ বা প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব বিভিন্ন চাকৰিৰ কাৰণে তাৰ বাবে আমি সকলোবোৰ সিলেবাস সামৰি পেলাই এটা কোৰ্স প্ৰস্তুত কৰিম বুলি ভাবিছো। ইয়াত সকলোবোৰ বিষয় আমি সামৰি লম, যেনেকৈ হিষ্ট্ৰী, পলিটিক্স, ইকনমিক্স, জিওগ্ৰাফি, কম্পিউটাৰ, ম্যাথমেটিক্স, ৰিজনিং আদি সকলোবোৰ থাকিব। আজি এই প্ৰথমটো ভিডিঅ'ত আমি অসম বিষয়ে কিছুমান সাম্যক ধাৰণা দিম বুলি ভাবিছো। আপোনালোকে ভিডিঅ'টো চাওক আৰু যদি এই ভিডিঅ'টোৱে আপোনালোকৰ অলপ হলেও উপকাৰ কৰিব পাৰে বা অলপ হলেও আপোনালোকৰ জ্ঞান বঢ়াব পাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভৱিষ্যতেও আমি প্ৰতিদিনে নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম য'ত বিভিন্ন তথ্য থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ যিখিনি অসমত হ'ব সেইখিনিৰ কাৰণে অসমৰ বিষয়ে কিছুমান সাম্যক ধাৰণা থকাটো অতি প্ৰয়োজনীয়। মুখ্যমন্ত্ৰী মহোদয়ে যেহেতু কৈছে যে 1 লাখ চাকৰি নতুনকৈ আহিব, কাৰণে অসমৰ বিষয়ে ধাৰণাটো যিমানেই বেছি হ'ব সিমানেই আমাৰ পৰীক্ষাত মাৰ্কছ কেৰি কৰাটো আমাৰ কাৰণে সুবিধাজনক হ'ব। আহক আমি অসমৰ বিষয়ে কিছুমান সাম্যক ধাৰণা জানো। আমি ভিডিঅ'টো এটা মোটিভেশ্যনেল কোটেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকে চাব, হয়তো এই মোটিভেশ্যনটোৱে আপোনালোককো অলপ উৎসাহিত কৰিব পাৰে। তো আমি যাওঁ আমাৰ যিখিনি মূল বিষয় আছে। ইয়াৰ পিছতে আমি অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানিম। আমাৰ ৰাজ্যখনৰ ভূগোলৰ বিষয়ে অকমান আপোনালোকক কিছুমান চমু তথ্য দিবৰ চেষ্টা কৰিছোঁ। নেক্সট যিখিনি আমাৰ ভিডিঅ' আহিব তাত আমি অসমৰ হিষ্টৰী আৰু ইকনমিক্স বা ভাৰতৰ হিষ্টৰী ইকনমিক্স আমি এইখিনিও দিবৰ চেষ্টা কৰিম। তো প্ৰথমতে আহক আমি কেইটামান অসমৰ বিষয়ে ফেক্ট জানো। প্ৰথম আমাৰ যিটো ফেক্ট আছে সেইটো হৈছে অসম যিখন ৰাজ্য আছে সেইখন আমাৰ ইংৰাজী টি আখৰটোৰ নিচিনা, ইয়াৰ অৱয়ৱটো ইংৰাজী টি আখৰটোৰ নিচিনা। দ্বিতীয়তে ক'ত অৱস্থিত, আমাৰ আচলতে ইয়াৰ অৱস্থিতি ভাৰতত কেনেকুৱা। ভাৰতৰ ই উত্তৰ পূব দিশত অৱস্থিত। উত্তৰ পূব কোণত যিখন আমাৰ 7 ভনী আছে, এতিয়া 8 ভনী হ'ল, তাৰ উত্তৰ পূব কোণত ভাৰতৰ এই আমাৰ ৰাজ্যখন অৱস্থিত। যদি আমি দ্ৰাঘিমাংশৰ কথা কওঁ, অসমখন হৈছে 24 ডিগ্ৰী 10 মিনিট উত্তৰ দ্ৰাঘিমাৰ পৰা 27 ডিগ্ৰী 58 মিনিট উত্তৰ দ্ৰাঘিমালৈ বিস্তৃত হৈ আছে। যদি আমাৰ ৰাজ্যখনৰ অক্ষাংশৰ বিস্তৃতিৰ কথা আমি চাব যাওঁ তেতিয়াহ'লে ই 89 ডিগ্ৰী 49 মিনিট পূব অক্ষাংশৰ পৰা 97 ডিগ্ৰী 26 মিনিট পূব অক্ষাংশলৈ বিস্তৃত হৈ আছে। এই যি অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতি এইটো প্ৰায়ে আমাৰ যিখিনি কম্পিটিটিভ এক্সাম তাত অহা দেখা যায়। আমাৰ 5 নম্বৰৰ ফেক্টটো হৈছে অসম পূব হিমালয়, পাটকাই আৰু নগা পাহাৰৰ পাত দেশত অৱস্থিত। ইয়াৰ অৰ্থটো হৈছে অসম পূব হিমালয়, পাটকাই আৰু নগা পাহাৰ য'ত শেষ হৈছে তাৰ পৰা আমাৰ অসম ৰাজ্যখন আৰম্ভ হৈছে। যেতিয়া পৰ্বতটো শেষ হয় সেইখিনি পাত দেশ বুলি কোৱা হয়। চ' এইখিনিৰ পৰা আমাৰ ৰাজ্য অসমখন আৰম্ভ হৈছে। আমি যদি অসমৰ মেপখন চাওঁ তেতিয়া দেখিম যে এটা অতি ঠেক পথেৰে অসমখন সংযুক্ত হৈ আছে ভাৰতৰ মূল খণ্ডৰ লগত। এইটোক শিলিগুৰি কৰিডৰ বুলি কোৱা হয় আৰু শিলিগুৰি কৰিডৰক আমি চিকেন নেক বা বটল নেক বুলিও জানো। এই কৰিডৰটো প্ৰায় 22 কিলোমিটাৰ বহল। আৰু দুই দিশতে দুখন বিদেশী ৰাষ্ট্ৰ আছে। ইয়াৰ উত্তৰ দিশত ভূটান আৰু নেপাল আছে আৰু দক্ষিণ ফালে চাবলৈ গ'লে বাংলাদেশ আছে। আমাৰ নেক্সট টপিকটো হ'ল অসমে কোন কেইখন বিদেশী ৰাষ্ট্ৰৰ লগত ইয়াৰ সীমা সংযুক্ত কৰে। অসমে 2খন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা সংযুক্ত কৰে। ইয়াৰ উত্তৰে ভূটান আৰু পশ্চিমে বাংলাদেশ আছে। 8 নম্বৰ যিটো ফেক্ট হয়, অসমৰ পশ্চিম অংশ বাদ দি বাকী 3টা অংশ পাহাৰে আৱৰি আছে। মই আগতেই কৈছোঁ যে অসমখন এখন পাহাৰ পৰ্বতেৰে ভৰা ৰাজ্য। ইয়াৰ পশ্চিম অংশটো যদি আমি বাদ দিওঁ তেতিয়াহ'লে ইয়াৰ 3টা অংশ পাহাৰে আৱৰি আছে। ইয়াৰ উত্তৰ অংশত হিমালয় আছে, পূব অংশত পাটকাই আৰু নগা পাহাৰ আছে আৰু দক্ষিণ অংশত কেইবাটাও পাহাৰ আছে। সেইকেইটা হৈছে গাৰো, খাচী, মিকি, জয়ন্তীয়া আৰু উত্তৰ কাছাৰ পৰ্বত। তো আৰু এটা ফেক্ট ইয়াত আহি যায় যে এই পৰ্বত শ্ৰেণীক, এই যিটো আমাৰ পৰ্বত শ্ৰেণী আছে, উত্তৰ আছে, পূব আছে আৰু দক্ষিণত আছে, এই সকলোবোৰ মিলাই এই পৰ্বত শ্ৰেণীক অসম পৰ্বত বা আছাম হিলছ বোলে। আৰু এই পৰ্বতৰ ওপৰৰ যিটো অংশ আছে সেইটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু তলৰ যিটো অংশ আছে সেইটো হৈছে বৰাক উপত্যকা। আৰু আমাৰ 9 নম্বৰৰ ফেক্টটো হৈছে যে অসমৰ ভৌগোলিক অঞ্চল কেইটা। আমি আগতেই পাই আহিছোঁ, আমাৰ সৰুতেই শিকোৱা হয় যে আমাৰ ভৌগোলিক অঞ্চল 3টা। প্ৰথমটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, দ্বিতীয়টো হৈছে বৰাক উপত্যকা আৰু তৃতীয়টো হৈছে পাৰ্বত্য অঞ্চল। এইবোৰৰ বিষয়ে আমি বিস্তৃতভাৱে আমাৰ যিখিনি নেক্সট ভিডিঅ' আহিব তাত আমি গোটেইখিনি কভাৰ কৰিম। এতিয়া আমি আমাৰ যিকেইখন নদী আছে, আমাৰ
উপত্যকাৰ আমি য'ত বাস কৰোঁ তাৰ মূল যিটো খুঁটি য'ত আমাৰ সভ্যতা আৰম্ভণি হৈছে আমাৰ অসমীয়া সভ্যতা তাৰ দুখন প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক সেই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বিষয়ে অলপ জানো আচলতে ব্ৰহ্মপুত্ৰ নদীখন মানস সৰোবৰৰ পূব অংশৰ এটা হিমবাহৰ পৰা আৰম্ভ হৈছে আৰু মনত ৰাখিবলগীয়া কথাটো হৈছে যে এই হিমবাহটোৰ নাম কি এই হিমবাহটোৰ নাম হৈছে তামচুক খাম্বাব যেটো আমি আপোনালোকক ভিডিঅ'ত দিয়ে দিছো আপোনালোকে নামটো চাই ল'ব পাৰে হয়তো মোৰ উচ্চাৰণ অলপ ভুলো হ'ব পাৰে আমি ইয়াক তামচুক খাম্বাব বুলি কওঁ তামচুক খাম্বাবৰ পৰা আৰম্ভ হয় ই নাম লৈছে ইয়াৰলু চাংপু আমি তিব্বতত আমাৰ ব্ৰহ্মপুত্ৰ নদীখনক ইয়াৰলু চাংপু বুলি কয় আৰু ইয়াৰ মাজেৰে বৈ গৈ ই অৰুণাচল প্ৰদেশত পৰিছে অৰুণাচল প্ৰদেশৰ চিয়াং অসমত প্ৰৱেশ কৰি দিবং আৰু লোহিতৰ সৈতে মিলিছে আৰু এই দুখন উপনৈৰ সৈতে মিলি ই ব্ৰহ্মপুত্ৰ নাম লৈছে আৰু এই ব্ৰহ্মপুত্ৰ নৈ আমাৰ সভ্যতাৰ মূল খুঁটি আৰু ই পূবৰ পৰা পশ্চিমলৈ বৈ গৈ বাংলাদেশৰ মাজেৰে বংগোপসাগৰত পৰিছে এতিয়া ইয়াৰ আমি কিমান দৈৰ্ঘ্যতা যদি চাব পাওঁ ইয়াৰ উৎস যিটো তামচুক খাম্বাব আছে তাৰ পৰা বংগোপসাগৰলৈকে ইয়াৰ দৈৰ্ঘ্য 2880 কিলোমিটাৰ আৰু ইয়াৰ উপত্যকা যিটো অঞ্চল আছে য'ত আমি বাস কৰোঁ আমাৰ উপত্যকা অঞ্চল তাৰ মাটিকালি হৈছে প্ৰায় 9,35,300 বৰ্গ কিলোমিটাৰ এটা ডাঙৰ উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা এটা ডাঙৰ উপত্যকা এইটো নহয় যে ব্ৰহ্মপুত্ৰখন অকল ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে যদি আমাক প্ৰশ্ন সোধে যে ভাৰতৰ উপৰিও ব্ৰহ্মপুত্ৰ আন কোন দেশৰ মাজেৰে পাৰ হৈ গৈছে তেতিয়া আমি ক'ব লাগিব যে ভাৰতৰ উপৰিও ব্ৰহ্মপুত্ৰ তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে এই তিনিখন দেশ হৈছে তিব্বত হৈছে চীনৰ ৰিপাব্লিক অফ চাইনা যাক আমি চীন দেশ বুলি কওঁ তাৰ এটা অংশ তিব্বত তাৰ পিছতে ভূটান আৰু বাংলাদেশ মুঠতে আমাৰ এই ব্ৰহ্মপুত্ৰ নদীখন চাৰিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে সেইকেইখন হৈছে ভাৰত চীন ভূটান আৰু বাংলাদেশ যদিও দেশ হিচাপে চাৰিখন আমি কৈছো যে বিদেশী তিনিখন দেশ ভাৰতক বাদ দি তিনিখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ গৈছে আৰু আমাৰ ভাৰতবৰ্ষত এই নদীখন 6খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে এই 6খন ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ অসম পশ্চিম বংগ মেঘালয় নাগালেণ্ড আৰু ছিকিম উল্লেখযোগ্যভাৱে ব্ৰহ্মপুত্ৰ আমাৰ যিখন নদী আছে সেইখন বিশ্বৰ 9ম বৃহত্তম নদী আৰু দৈৰ্ঘ্যতাৰ ক্ষেত্ৰত ই 15 নম্বৰ স্থানত আছে আমাৰ ব্ৰহ্মপুত্ৰখন যিহেতু এখন বৃহৎ নদী আৰু ওপৰত ভাৰত চৰকাৰে যাতায়াতৰ সুবিধাৰ কাৰণে কিছুমান দলং বনাইছে ব্ৰহ্মপুত্ৰৰ অসম অংশকনত যিখিনি দলং আছে আমি সেইখিনি বিষয়ে অলপ তথ্য জানিবৰ কাৰণে চেষ্টা কৰিম আমি জানো যে নতুন বহুতো দলং বনাই আছে কিন্তু বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত 6খন দলং আছে যিখিনি নিৰ্মীয়মান নহয় যিখিনি ইতিমধ্যে নিৰ্মাণ শেষ কৰিছে চাও আহক এই দলং কেইখন কি প্ৰথমখন দলং হৈছে শৰাইঘাট দলং এইখন 7 জুন 1963 চনত এইখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দিয়া প্ৰথমখন দলং ইয়াৰ দৈৰ্ঘ্য হৈছে 1.29 কিলোমিটাৰ ই কামৰূপ মহানগৰ আৰু কামৰূপ যিখন গ্ৰাম্য জিলা বুলি কওঁ সেইখন সংযোগ কৰিছে কামৰূপ মহানগৰৰ পাণ্ডুৰ পৰা কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁওলৈকে ই বিস্তৃত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং হৈছে কলিয়াভোমোৰা দলং এইখন 14 এপ্ৰিল 1987 চনত অৰ্থাৎ বহাগ বিহুৰ দিনটোত ইয়াক মুকলি কৰা হৈছিল ইয়াৰ দৈৰ্ঘ্য হৈছে 3.05 কিলোমিটাৰ আৰু ই নগাঁৱৰ কলিয়াবৰৰ পৰা আমাৰ শোণিতপুৰ জিলাৰ তেজপুৰ চহৰখনক ই সংযোগ কৰিছে ইয়াৰ পাছৰখন দলং হৈছে নৰনাৰায়ণ সেতু এই দলংখন 15 এপ্ৰিল 1998 চনত ইয়াক মুকলি কৰা হৈছিল ইয়াৰ দৈৰ্ঘ্য হৈছে 2.30 কিলোমিটাৰ আৰু ই বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নামৰ ঠাইখন সংযোগ কৰিছে ইয়াৰ পাছৰখন দলং হৈছে নতুন শৰাইঘাট দলং এই দলংখন যেতিয়া আমি জালুকবাৰীৰ পৰা আমি কামৰূপ গ্ৰাম্যৰ দিশে যাওঁ তেতিয়া হলে আমি দেখা পাওঁ কাৰণ আমাৰ যিখন পুৰণা শৰাইঘাট দলং আছে তাৰ প্ৰায় সমান পৰ্যায়তে এই দলংখন বনাইছে এই দলংখন মুকলি কৰিছিল 29 জানুৱাৰী 2017 তাৰিখে ইয়াৰ দৈৰ্ঘ্য যিখন পুৰণা শৰাইঘাট দলং আছে তাতকৈ অলপ দীঘল হয় ইয়াৰ দৈৰ্ঘ্য হৈছে 1.50 কিলোমিটাৰ আৰু একেদৰে পুৰণা শৰাইঘাট দলংখনৰ দৰে ই কামৰূপ মহানগৰৰ পাণ্ডু আৰু কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁওক সংযোগ কৰিছে ইয়াৰ পাছৰ দলংখন হৈছে বগীবিল দলং আমি হয়তো বহুতেই গৈছো তাত সেলফি লৈছো আৰু আমি তাত গৈ পেলাই বনভোজো খাব গৈছো সো এই বগীবিল দলংখন হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেল তথা পথ একেলগে সংযোগ থকা দলং এইখন আটাইতকৈ দীঘল দলং নহয় কিন্তু য'ত ৰেল পথ আৰু পথ দুইটা আছে সেই তেনেকুৱা দলঙৰ ভিতৰত এইখন ভাৰতৰ আটাইতকৈ দীঘল দলং এইখন দলং মুকলি কৰা হৈছিল 25 ডিসেম্বৰ 2018 চনত ইয়াৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু এই দলংখনে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰিছে
ইয়াৰ যিখন পাছৰ দলং আছে সেইখন হৈছে ঢলা শদিয়া বা ভূপেন হাজৰিকা সেতু। এইখন দলং ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ লোহিতৰ ওপৰত নিৰ্মিত। ইয়াক বুজায় যে এইখন যিখন আমাৰ মেইন ব্ৰহ্মপুত্ৰ নদী আছে তাৰ ওপৰত নহয়, ইয়াৰ যিখন উপনৈ লোহিত আছে তাৰ ওপৰত নিৰ্মিত হৈ আছে। এইখন হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং। ইয়াক মুকলি কৰা হৈছিলে 26 মে 2017 তাৰিখে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.50 কিলোমিটাৰ। ই তিনিচুকীয়া জিলাৰ দুখন ঠাই ঢলা আৰু শদিয়াক সংযোগ কৰিছে, সেইকাৰণে ইয়াক ঢলা শদিয়া দলং বুলি কোৱা হয় বা ইয়াৰ আন এটা নাম হৈছে ভূপেন হাজৰিকা সেতু। আৰু এই দলংখন ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱক সন্মান দিয়াৰ অৰ্থে তেখেতৰ নামত নামাকৰণ কৰা হৈছিলে। ব্ৰহ্মপুত্ৰ নদীৰ কথা জনাৰ লগে লগে আমি বৰাকৰ বিষয়েও কিছুমান কথা জনা আমাৰ অতি প্ৰয়োজনীয়, কাৰণ বৰাকো হৈছে অসমৰ এখন প্ৰধান নৈ। বৰাক নদীখনৰ উৎপত্তি স্থলটো হৈছে নগা পাহাৰ আৰু নগা পাহাৰত লায়াই কুলেন নামৰ এটা স্থান আছে। সেই স্থানটোৰ পৰাই আমাৰ বৰাক নদীখনৰ স্ৰোতটো আৰম্ভ হৈছে বা সৃষ্টি হৈছে। এই নদীখন ব্ৰহ্মপুত্ৰ নদীতকৈ বহুত সৰু হয় আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ নিচিনাকৈ ইও ভাৰতৰ কেইবাখনো ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈ বাংলাদেশত বংগোপসাগৰত পৰিছে। সেই যিকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সেইকেইখন হৈছে অসম, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰাম। ব্ৰহ্মপুত্ৰ নদীকো যিহেতু বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, এই বৰাক নদীখনকো বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়। বাংলাদেশত এই নদীখনক মেঘনা বোলে। বৰাক নদীৰ ওপৰত থকা এখন প্ৰধান দলং হৈছে সদৰঘাট দলং। দলংখনে শিলচৰ চহৰৰ বাকী ভূখণ্ডৰ লগত ইয়াত থকা যিটো বিমানবন্দৰ যাৰ নাম হৈছে কুম্ভীগ্ৰাম সেইটো সংযোগ কৰিছে। এতিয়া আহক আমি অসমৰ চাৰিসীমাটো এবাৰ চাই লওঁ। যিহেতু আমি বহুতেই জানো অসমৰ চাৰিসীমা, তথাপিও যদি এবাৰ আমি চাৰিসীমাটোৰ কথা জানি লওঁ তেতিয়াহ'লে আমাৰ কম্পিটিটিভ এক্সামবোৰৰ কাৰণে ভাল হ'ব। অসমৰ উত্তৰ দিশত ভূটান আৰু অৰুণাচল প্ৰদেশ আছে। ভূটান হৈছে এখন বিদেশী ৰাষ্ট্ৰ যি আমাৰ উত্তৰ দিশত আছে। তাৰ পাছতে পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ আছে। ইয়াত আমি দেখিছোঁ যে পূব দিশত অসমৰ কোনো ধৰণৰ বিদেশী ৰাষ্ট্ৰ নাই। অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ভাৰতৰ তিনিখন ৰাজ্য আছে। আমাৰ অসমৰ দক্ষিণ দিশে মিজোৰাম আৰু ত্ৰিপুৰা আছে। ইয়াতো আমি চাইছোঁ যে দক্ষিণ দিশত আমাৰ কোনো ধৰণৰ বিদেশী ৰাষ্ট্ৰ নাই। তাৰ পাছতে যদি আমি পশ্চিম দিশত যাওঁ তেতিয়াহ'লে ইয়াত এখন বিদেশী ৰাষ্ট্ৰ আৰু এখন আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ লগত সীমা সংযুক্ত হৈ আছে। পশ্চিম দিশত থকা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ আৰু অন্য ভাৰতীয় ৰাজ্য দুখন হৈছে মেঘালয় আৰু পশ্চিমবংগ। এতিয়া আমি দেখিছোঁ যে ভাৰতে উত্তৰ আৰু পশ্চিমত দুখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা সংযুক্ত কৰি আছে, উত্তৰ দিশত ভূটান আৰু পশ্চিম দিশত বাংলাদেশ। এতিয়া আমি অসমৰ বিষয়ে কিছুমান তথ্য, যিটো আমি নাম দিছোঁ পলকতে অসম, এই শিতানটোত আমি চাওঁ অসমৰ বিষয়ে কিছুমান চমু তথ্য। প্ৰথমটো হৈছে অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসমত বিধানসভাৰ সমষ্টি আছে 126টা। অসমত লোকসভাৰ সমষ্টি আছে 14টা। ৰাজ্যসভাৰ সমষ্টি হৈছে 7টা। অসমৰ ৰাজ্যপাল হৈছে বৰ্তমান প্ৰফেচৰ জগদীশ মুখী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ বিধানসভাৰ সভাপতি বিশ্বজিৎ দৈমাৰী। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া। অসমৰ ৰাজ্যিক জন্তু হৈছে এশিঙীয়া গড়। ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ। ৰাজ্যিক গছ হৈছে হলং। ৰাজ্যিক ফুল হৈছে কপৌ ফুল। অসমৰ জাতীয় সংগীত ঔ মোৰ আপোনাৰ দেশ। অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে ৩,১২,৫,৫৭৬ জন। অসমৰ শিক্ষিত হাৰ হৈছে ৭২.19%। অসমৰ মুঠ জিলাৰ সংখ্যা 35খন। যিহেতু আমাৰ নতুন নতুন জিলা সৃষ্টি হৈ আছে, আমাৰ শেহতীয়াভাৱে 12 জানুৱাৰী 2021 চনত বজালী আৰু 20 আগষ্ট 2021 চনত তামোলপুৰত অসমৰ নতুন জিলা হিচাপে স্বীকৃতি দিয়া হয়। অসমত মুঠ গাঁৱৰ সংখ্যা হৈছে 26,395খন। অসমত গাঁও পঞ্চায়তৰ সংখ্যা 2,202টা। অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন আছে। অসমত ৰাজ্যিক জন্তুৰ উপৰিও কিছুমান অন্য ধৰণৰ প্ৰাণীকো স্বীকৃতি দিয়া হৈছে। অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে শিহুক স্বীকৃতি দিয়া হৈছে। আমি যদি মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন চাবলৈ যাওঁ, সেইখন হৈছে কাৰ্বি আংলং জিলা, আৰু মাটিকালি হিচাপত আটাইতকৈ সৰু জিলাখন হৈছে দক্ষিণ হালমৰা মানকাছাৰ জিলা। জনসংখ্যাৰ হিচাপত যদি আমি চাব যাওঁ, অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ জিলাখন হৈছে নগাঁও জিলা আৰু আটাইতকৈ কম জনসংখ্যাৰ জিলাখন হৈছে ডিমা হাছাও জিলা। সৰ্বাধিক শিক্ষিত হাৰ কামৰূপ মহানগৰ জিলাত আছে, যিটো হৈছে
88.71% আৰু ধুবুৰী জিলাৰ শিক্ষিত হাৰ হৈছে অসমৰ ভিতৰত আটাইতকৈ কম যিটো হৈছে 58.30%। ইয়াৰ উপৰিও আমি এটা শিতান আমি ইয়াত দিছোঁ যিটো হৈছে 5টা আকৰ্ষণীয় তথ্য। এই আকৰ্ষণীয় তথ্যত আমি অসমৰ বিষয়ে কিছুমান ফেক্ট জানিম। প্ৰথম তথ্যটো আছে আমাৰ অসমৰ জাতীয় সংগীত যিটো আছে অ মোৰ আপোনাৰ দেশ, সেইটো ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। আমি সেইটো সকলোৱে জানো, কিন্তু এই আমাৰ যিটো জাতীয় সংগীত আছে সেইটো 1927 চনত তেজপুৰৰ এখন অধিৱেশনত অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। তৈলনগৰী ডিগবৈৰ কথা আমি সকলোৱে জানো, কিন্তু আমি এইটো কথা জানোনে যে অসমৰ ডিগবৈ হৈছে বিশ্বৰ দ্বিতীয় আৰু এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ আৰু ভাৰতৰ 1/4 তেল অসম আৰাকান বেচিনতে সংৰক্ষিত হৈ আছে। উল্লেখযোগ্যভাৱে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু আটাইতকৈ সৰু নদীদ্বীপটো অসমতে আছে। এই দুইটা নদীদ্বীপে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে। বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটো হৈছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপটো হৈছে উমানন্দ। ইয়াৰ উপৰিও 27 জুন 2016 তাৰিখে জিলা ঘোষণা কৰা মাজুলী ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা। আমাৰ বহুতে হয়তো শুকান মাছ খাই ভাল পাওঁ। ইয়াৰ কথাটো হৈছে যে আটাইতকৈ ডাঙৰ এছিয়াৰ যিখন শুকান মাছৰ বজাৰ আছে সেইখনো অসমতে আছে। অসমৰ মৰিগাঁও জিলাৰ জাগিৰোড হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ। আকৰ্ষণীয় তথ্যৰ শেষৰ পইণ্টটো হৈছে পৃথিৱীৰ বৃহত্তম বস্ত্ৰশিল্পৰ যিখন গাঁও, যিটো ইংলিছত ৱেভিং ভিলেজ বুলি কওঁ, সেই ৱেভিং ভিলেজখন হৈছে অসমৰ শুৱালকুছি। ই হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম বস্ত্ৰশিল্পৰ গাঁও, য'ত বস্ত্ৰশিল্পৰ কাৰণে অতি বিখ্যাত আৰু ইয়াক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। মানচেষ্টাৰ হৈছে ইংলেণ্ডৰ এখন চহৰ, যিখন চহৰ বস্ত্ৰশিল্পৰ কাৰণে অতি প্ৰখ্যাত আছিল। ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হ'ল, সেইকাৰণে আমি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাকী যিখিনি তথ্য ৰৈ গৈছে আমি নেক্সট পাৰ্টত গোটেইখিনি দিবৰ কাৰণে চেষ্টা কৰিম। সেই নেক্সট পাৰ্টটোত বিভিন্ন নজনা তথা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত আহিব পৰা তথ্য সম্মিলিত হৈ থাকিব। যদি এই ভিডিঅ'টোত কিবা ভুল তথ্য পাইছে তেন্তে আমাক কমেণ্টত নিশ্চয় জনাব। ইয়াৰ উপৰিও ভিডিঅ'টোৱে যদি অলপমান আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতিত সহায়ক যেন অনুভৱ কৰিছে তেন্তে আমাক ছাবস্ক্ৰাইব কৰি অনুপ্ৰেৰণা যোগাব। ধন্যবাদ।